हेलो फ्रेंड्स, आज एक अन्य मिनी ब्लग लै आपनलोকৰ মাজত মই ভৃগু। আজি বিক্ৰী কৰিবলৈ জিকা আৰু ভাত কেৰেলা ছিঙিলোঁ। লগতে এই কোমোৰাটো ঘৰত খাবলৈ ছিঙিলোঁ। আৰু ইপিনে চাব পাৰে গাইজ, আমাৰ বাৰীত কি সুন্দৰকৈ বেঙেনা লাগি আছে। একদম লোকেল বেঙেনা হয় দেই গাইজ। আৰু ইপিনে চাব পাৰে বন্ধুসকল, কি সুন্দৰকৈ ভোট জলকীয়া লাগি আছে। তাৰোপৰি আপেল সদৃশ জলকীয়া লাগি আছে। আৰু ইপিনে লেচেৰা খেতিৰ জাঙি। নেচেৰা খাই কেনে পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন কমেণ্ট বক্সত। কথাটো এনেকুৱা বন্ধুসকল, আজি আকৌ গৈ আছোঁ পথাৰলৈ আলি কাটিবলৈ। আৰু পথাৰত আহি পাই মোৰ কৰণীয় কাম আৰম্ভ কৰি দিলোঁ। আৰু কামখিনি সম্পূৰ্ণ নহওঁতে বতৰ ডাৱৰীয়া হৈ গ'ল। আৰু বতৰ ডাৱৰীয়া হোৱাৰ কাৰণ এয়া বৰষুণত তিতি গ'লোঁ। আজি আকৌ আমাৰ ঘৰত বাঁহৰ গজা খোৱা হ'ব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি কৰিবলৈ ওলাইছোঁ। ধন্যবাদ।